নমস্কাৰ। এতিয়া বিহু বতৰ, চহৰে নগৰে গাঁৱে ভূঞে সকলোতে এতিয়া বিহুৰ কৰ্মশালা হৈ আছে। মই এতিয়া যাব ওলাইছোঁ এখন ধুনীয়া কৰ্মশালালৈ। ক'ত যাম, ক'ত হৈছে এতিয়া আপোনালোকক নকওঁ, বলক তাত গৈ লগ পাই আছোঁ, দেখুৱাই দিম। গৈ থাকোঁ এতিয়া আপোনালোকক। নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই পৰিস্মিতাই স্বাগতম জনাইছোঁ। মই আছোঁ এতিয়া মৰাণ গ্ৰাম্য বজাৰত। এই নাচনীসকলৰ ওচৰলৈ মই আহিছোঁ। গিনিছ বুক ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে সিহঁতে প্ৰস্তুতি চলাই আছে। আৰু কৈ দিয়াচোন তোমালোকে। আমাৰ এইকেইদিন প্ৰেক্টিছ হৈ আছে, 4দিন হৈছে, আজি লাষ্ট। তাৰপিছত আমাক ডিব্ৰুগড়লৈ নিব, ডিব্ৰুগড়ৰ পৰা একেবাৰে গুৱাহাটীলৈ নিব। তাৰপিছত তাতে সেইদিন প্ৰেক্টিছ হৈ পিনে আমি 12 তাৰিখে ৰেষ্ট লৈ 13 তাৰিখে ৰেষ্ট লৈ পিনে 14 তাৰিখে আমাৰ প্ৰগ্ৰেম আছে। তোমালোকলৈ বেষ্ট অফ লাক থাকিল। থেংক ইউ। এতিয়া হ'ব আৰু আৰম্ভ হোৱা নাই। মই অলপ আগতে আহিলোঁ, সকলোকে অকণমান দেখাই দিছোঁ। এইসকল ঢুলীয়া নাচনী। তোমালোকে নাচিবা? এইকেইজনী নাচনী। খাই কৈ দিয়া নাচনী। এনেকৈ কোৱা, চবকে দেখাই দিছোঁ। এতিয়া নাচিব আৰু আইতা এগৰাকীও বহি আছে, বিহু চাব আহিছে। এগৰাকী নাচনীয়ে লাজ কৰিছে অকণমান। অকণমান বহিছোঁ আৰু নাচনীহঁতৰ লগত। অকণমান পিছত আৰম্ভ হ'ব আৰু আপোনালোকক যিমান পাৰোঁ দেখুৱাব মই চেষ্টা কৰিম। আপোনালোকে সম্পূৰ্ণ চাব আৰু নাচনীসকল নাচিবলৈ সাজু হৈছে আৰু
নাচনীসকলে এতিয়া ভাগৰ লাগিছে, পানী খাইছে। এতিয়া ময়ো যাওঁগৈ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ। কৈ দিয়া।